Hey dosto আজি বৰপেটা পূজা চাবা যাম বুলি গাইছ ওলাইছোঁ গাইছ একদম অলপ জাগা টাগা চাই লওঁ গাইছ এতিয়া মানে এতিয়া আমি অলপ ধনাংকলহঁতৰ ঘৰত যাই আছোঁ মানে অলপ আমাৰ কাষতে থাকে সিহঁতৰ মানে গাঁৱৰ ঘৰত গৈছোঁ আজি আমি সিহঁতৰ ঘৰলৈ আহি পালোঁ গাইছ এতিয়া চবে এটা চাহ খাবলৈ বহিছে এতিয়া আমি ওলাই আহিলোঁ এতিয়া দেখা পালোঁ বান্দৰ কেইটামান এতিয়া দেউতাহঁত সেইফালৰ পৰা আহি আছে গাইছ আমি ৰখি আছোঁ সেইফালৰ পৰা দেউতাহঁত আহি আছে এইসকল আহি আছে এতিয়া আমি অলপ যাই আছোঁ মানে আগৰ ফালে আৰু এটা মানে আমাৰ বেলেগ আণ্টিসকলৰ এটা ঘৰ আছে সিহঁতৰ তাতে যাই আছোঁ গাইছ এইটো আংকুলজন যাই আছে তাতে আমাৰ মোৰ ভণ্টি কোলাত উঠি আছে আমি যাই আছোঁ এই দষ্ট এটা কথা ক'ব উঠিলোঁ মানে গাইছ ইয়াতে পূজাৰ খাতাৰনাক হৈছিল একদম চাকিৰ মাজত মানে যি গৰম হৈছিল আপোনালোকে অলপ চিনটো দেখা পাব অলপ পিছত দেখা পাব দে আৰু গাইছ ঘৰত আহি গ'লোঁ চবে এতিয়া বহি মেল মাৰি তো গাইছ এতিয়া মন্দিৰত যাব সময় হৈছে মোক এনে মানে এতিয়া অলপ সিহঁতৰ মেকআপৰ বস্তু আনিব পঠাইছে মানে এইটো বেলেগ ৰুমৰ এটা মেকআপৰ বস্তু এনটি আছে সিহঁতৰ এতিয়া মই সিহঁতৰ মেকআপৰ বস্তু এনটি লৈ যাই আছোঁ গাইছ দি দিলোঁ দি কাৰণে চবে ওলাই আহিলোঁ অহাৰ লগে লগে এটা পুৰি চব্জি খাবলৈ দিলে পুৰি চব্জি খালোঁ এতিয়া ইহঁতে যাই আছে মই মানে অলপ সময় বাহিৰত ৰখিলোঁ মই জোতা পিন্ধি আছিলোঁ চ' এইটো বহুত অলপ দেৰি কৰি দিলোঁ লাষ্টত মই ভিতৰত যাবলগীয়াই হ'ল মানে হেৰাই গ'ল সিহঁতে মাহঁত আমাৰ তো আমি দুজনে যাই আছোঁ বিচাৰি গাইছ এতিয়া অলপমান আহি আছোঁ আহি গাইছ অলপমান দেখাই পাইছে আপোনালোকে বহুত চাকিৰ পোহৰ চ' এতিয়া যাই আছোঁ এফালে কুকুৰ এটাও বেছি জাপ মাৰি উঠিছিল তাই এইটো আমি যাই আছোঁ গাইছ এতিয়া সেইফালে বিচাৰি পালোঁ মাহঁতক তাৰপিছত এটা বস্তু কিনিবলৈ লাগিলে তাৰপিছত গদা এটা কিনিছোঁ গাইছ আৰু বাপি একবাৰ মাৰোঁ ৰ'ব মজা লাগছে গাইছ মাৰি গাইছ আৰু এটা ছেকেণ্ড মন্দিৰত আহি পালোঁ ইয়াতে মানে আমি এই যে ইয়াৰ পাঠক যে গাইছ হেৰি কি কয় ডালিমিহঁতৰ তেওঁকো লগ পাইছিলোঁ গাইছ ইয়াতে চ' এতিয়া আমি ঘৰলৈ আহিব ওলালোঁ কাৰণ ৰাতি 2টামান বাজিলে ওলালোঁ আৰু লাষ্টতে যাই থৈ আহি পালোঁ দেই আৰু গাইছ চেছ আৰু পূজা চাবা